এদিনীয়া ভ্ৰমণসূচীৰে কিছুদিন পূৰ্বে আমেৰিকালৈ উৰা মাৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভাৰত আমেৰিকাৰ উদ্যোগিক বাণিজ্য অৰ্থনৈতিক তথা ক্ষেত্ৰবোৰ কাৰ্যসূচীৰ বাবে অনুষ্ঠিত হৈছিল কেইবাখনো বৈঠক। এই ভ্ৰমণ কালছোৱাত আমেৰিকাৰ প্ৰধানমন্ত্ৰীৰ সৈতে বিভিন্ন কাৰ্যসূচীত অংশ লোৱাৰ উপৰিও যোৱা 21 জুনত ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়ত আয়োজন কৰা হৈছিল আন্তৰ্জাতিক যোগ দিৱস। ডিঙিত অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচা লৈ যোগ সাধনাত অংশ লৈছিল প্ৰধানমন্ত্ৰী মোদীয়ে। বিভিন্ন কাৰ্যসূচী অনুসৰি ৱাশ্বিংটন ডিচিৰ ৰেগান ভৱনত প্ৰৱাসী ভাৰতীয় সম্বোধন উদ্দেশ্যে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল নৰেন্দ্ৰ মোদীয়ে, য'ত উপস্থিত আছিল প্ৰৱাসী ভাৰতীয়সকলৰ উপৰিও আমেৰিকাৰ প্ৰখ্যাত সংগীত শিল্পী তথা জনপ্ৰিয় অভিনেত্ৰী মেৰী মিলবেন সন্দৰ্ভত বিশ্বৰ প্ৰায় সংখ্যক লোকে জ্ঞাত। শিল্পীগৰাকীৰ বিষয়ে নজনা অথবা নুশুনা মানুহৰ সংখ্যা আঙুলিৰ মূৰত গুণিব পৰা বিধিৰ এইগৰাকী বিখ্যাত শিল্পীৰ কণ্ঠত ৭ সাগৰ ১৩ নদীৰ সিপাৰে বাজি উঠিল ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন অধিনায়ক জয় হে। ৰেগান ভৱনত আয়োজিত অনুষ্ঠানত উপস্থিত থকা প্ৰধানমন্ত্ৰীৰ সন্মুখত তেওঁ পৰিৱেশন কৰিলে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিয়েই শিল্পীগৰাকীয়ে মোদীৰ চৰণ চুই আশীৰ্বাদ গ্ৰহণ কৰে। সংগীতৰ নাথাকে কোনো ভৌগোলিক পৰিসীমা, এই কথা প্ৰতিপন্ন কৰি শিল্পীগৰাকীয়ে মন জয় কৰিলে দেশ বিদেশত থকা প্ৰতিগৰাকী ভাৰতীয় শিল্পীগৰাকীক শুভেচ্ছাৰ উপচাই দিলে প্ৰধানমন্ত্ৰী মোদীয়ে। উল্লেখ যে খ্ৰীষ্টান ধৰ্মাৱলম্বী এইগৰাকী শিল্পীৰ জন্ম হৈছিল 1982 চনৰ 4 মাৰ্চত অকলাহোমা চহৰত। পিতৃৰ নাম মাইকেল মিলবেন, মাতৃ আলথিয়া মিলবেন। তেওঁৰ মাতৃ আছিল এগৰাকী বিখ্যাত সংগীতজ্ঞ। মাকৰ পৰা তেওঁ লাভ কৰে সংগীতৰ আদি পাঠ। মিলবেন সংগীত শিল্পী অভিনেত্ৰীৰ উপৰিও তেওঁ এগৰাকী সফল উদ্যোগপতি। মিলবেন GMD এণ্টাৰপ্ৰাইজৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া। ইয়াৰ উপৰি ভায়োলিন বজোৱাত তেওঁৰ আছে বিশেষ দখল। অকলাহোমা বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰিছে স্নাতক ডিগ্ৰী। তেওঁ 2010 চনৰ বিখ্যাত হেলেন হেজ বঁটাৰ বাবে মনোনীত হৈছিল।